সুপ্ৰভাত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল গুড মৰ্নিং ডিয়াৰ ষ্টুডেণ্টছ এৰিষ্টটলে কৈছিল শিক্ষাৰ ঘাই শিপাডাল বৰ তিতা কিন্তু ইয়াৰ ফল বৰ মিঠা Aristotle said that the main root of education is very bitter but the fruit is very sweet আজি 2023 চনৰ 26 ছেপ্টেম্বৰ গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি আজি বছৰটোৰ 269 সংখ্যক দিন বছৰটো শেষ হ'বলৈ আজিৰ এই দিনৰ পৰা 96টা দিন বাকী আছে Today is the 26th September of 2023 September 26 is the 269th day of the year 2023 in the Gregorian calendar 96 days remain until the end of the year আজিৰ দিনটোৰ উল্লেখযোগ্য ঘটনাৱলী 1580 চনৰ আজিৰ তাৰিখত ইংৰাজ নৌ অভিযাত্ৰী ফ্ৰান্সিছ ড্ৰেকে পৃথিৱী পৰিক্ৰমা সম্পূৰ্ণ কৰে 1942 চনৰ আজিৰ তাৰিখত ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ গঠন কৰা হয় Today's highlights in 1580 on this day Francis Drake finishes his circumnavigation of the earth in Plymouth, England. The Scientific and Industrial Research Council of the Ministry of Commerce, Government of India was formed in 1942 on this day. 1820 চনৰ আজিৰ তাৰিখত ভাৰতৰ বিশিষ্ট শিক্ষাবিদ সমাজ সংস্কাৰক ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জন্ম হৈছিল 1888 চনৰ আজিৰ তাৰিখত আমেৰিকান কবি সমালোচক নাট্যকাৰ T.S. ইলিয়টৰ জন্ম হৈছিল 1923 চনৰ আজিৰ তাৰিখত বিশিষ্ট ভাৰতীয় অভিনেতা দেৱ আনন্দৰ জন্ম হৈছিল 1946 চনৰ আজিৰ তাৰিখত অসমৰ চলচ্চিত্ৰ নিৰ্মাতা জন্স মহলীয়াৰ জন্ম হৈছিল ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ educationist and social reformer of India was born in 1820 on this day. T.S. Eliot, American poet, critic and playwright was born in 1888 on this day. Prominent Indian actor Dev Anand was born in 1923 on this day. Assamese filmmaker Jans Moholia was born in 1946 on this day. 1977 চনৰ আজিৰ তাৰিখত ভাৰতৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন নৃত্যশিল্পী উদয় শংকৰৰ মৃত্যু হৈছিল ভাৰতৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা সুৰকাৰ হেমন্ত কুমাৰ মুখাৰ্জীৰ 1989 চনৰ আজিৰ তাৰিখত 69 বছৰ বয়সত মৃত্যু হৈছিল 2019 চনৰ আজিৰ তাৰিখত বিশিষ্ট গণিতজ্ঞ শিক্ষাবিদ আৰু লেখক দিলীপ কুমাৰ দত্তৰ মৃত্যু হৈছিল উদয় শংকৰ an internationally renowned dancer passed away in 1977 on this day. Hemant Kumar Mukherjee, popular Indian singer and composer, died on this day in 1989. Dilip Kumar Datta, a prominent mathematician, educator, and writer, passed away on this day in 2019. আজি ইকুৱেডৰৰ ৰাষ্ট্ৰীয় পতাকা দিৱস আজি আন্তঃৰাষ্ট্ৰীয় সম্পূৰ্ণ পাৰমাণৱিক নিৰ্মূল দিৱস আজি বিশ্ব বধিৰ দিৱস Today is the National Flag Day of Ecuador. Today is the International Day for the Total Elimination of Nuclear Weapons. Today is the World Gift Day. আজি তোমালোকক গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ বিষয়ে দুআষাৰমান ক'ব বিচাৰিছো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী হৈছে ইংৰাজী বৰ্ষপঞ্জী 1582 চনৰ 24 ফেব্ৰুৱাৰীত পোপ ত্ৰয়োদশ গ্ৰেগৰীৰ এক আদেশ অনুসৰি এই বৰ্ষপঞ্জী প্ৰচলন ঘটে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ মতে ফেব্ৰুৱাৰী মাহ সাধাৰণতে 28 দিনীয়া হয় যদিও প্ৰতি 4 বছৰৰ মূৰে মূৰে এই মাহ 29 দিনীয়া হয় তেতিয়া ইয়াক leap year বা অধিবৰ্ষ বুলি কোৱা হয় Today I want to tell you a few words about Gregorian calendar. The Gregorian calendar is a
solar dating system used by most of the world. The calendar introduced in 1582 by Pope Gregory XIII as a modification of Julian calendar. February is the second month of the year in Julian and Gregorian calendars. The month has 28 days in common years or 29 in leap years, with the 29th day being called the leap day. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ ইমানতে সামৰিছোঁ. Dear students, that's all for today. Goodbye.